অলপমান চুন দিয়া হৈ গৈছে ঠিক আছে এই টেমিটো চাওঁ এইটো তোৰ টেমি চাদা কমতি আছে কালিয়ে তুমি পেমেন্ট পাইছা পেমেন্ট বজাৰ নাই বজাৰ নাই লকডাউনত বজাৰ নাই তো এটা কাম কর আমি গৈ থাকি কথা পাতিলে ভাল লাগে এইটা তো জিন্দাগি ধৰি এইটো জিন্দাগি মই ভাত নাপালে নাপাওঁ সাদা লাগিব কিন্তু লাগিব সাদা লাগিব মোক লাগিব এইটো ধনা এইটো তেনা এইটো বেছি নামাৰবি মৰি যাব পাৰে ভাই ঠিক কৰিলা বহুত বদমাছ ভাই এইটো হাৰামি মানুহ এইটোতো কি হ'ল ইয়াৰ অৱস্থা কি আচ্ছা খুৰা কি কৰিছিলে কি কৰিলে মানে হৈ গ'ল ন কি হৈ গ'ল ন পাহৰি গ'ল আৰে আপুনি মাৰ ক'লে আমি ইমান মাৰপিট কৰি দিলোঁ দাদাক আচলতে খেতি থকা বহুত দেৰি হ'ল ন ভাগৰ লাগি গ'ল ভাবিব দিয়া মোক ভাবিব দিয়া এইটো কি কথা হ'ল আকৌ এই ৰহে ভাবিব দিয়া মনত পৰা নাই মোৰ কি যে মানুহ ইয়াকে সুধিব লাগিব অ ভাই কেলে পলাইছিল তই তহঁতি মাৰিলি তহঁতি সুধিছ তই পলাইছিলি কেলে আৰে মই পলোৱা নাই নহয় আৰে মই ইটো বদমাছটো খেদিহে গৈছিলো তহঁতি আকৌ মোকে মিলি মাৰিলি তই আগত নকলি কেলে তেতিয়াহ'লে আৰে চান্স দিলি তহঁতি একো চান্সে নাই দিয়া ক'ব কাৰণে চিধা ধৰাধৰ হ'ব বাদ দে উঠ ভৰিখন নমা না কচোন কি হ'ল ক আরে ভাই সব কথা বাদ দে না আসল কেসটু কোনা কেসটু কচোন কেছটো কি কি বুঢ়াৰ চাৰিজনী ছোৱালী আছে এটাই ছোৱালীজনীক লৈ পলাই আছে ল'ৰা এটাই আৰে বুঢ়াটো দেখিলে আচ্ছা তাৰপিছত কি হ'ল চিঞৰিলে কোনে বুঢ়াই মই লগে লগে ল মাৰিলো তাৰপিছত এটা কথা কওঁ কি ছোৱালীজনী কেলে পলাব দিম কেলে পলাব দিম মই নাই নেকি এইকেইটাৰ লগত যদি মই ইয়াত লাগি থাকোঁ মোৰ মাল ক'ৰবাতহে পাবগৈ মই জলদি কিবা এটা উপায় কৰি ইয়াৰ পৰা ওলাই যাওঁ কি হৈছে গা ভাল নাই নে তোৰ নহয় কি আৰে মোৰ কৰোণা আছে এই যে মই খেতি কৰিছিলোঁ ল'ৰাটোক ভাবিছিলোঁ তোৰ তাৰ গাত লগাই দিম তাকো কৰোণা হৈ যাব তই যা ক'ত যাওঁ যা ঘৰ যা যাওঁ ভাল টেনশ্যন এটা দি থৈ গ'লোঁ ইহঁতক এতিয়া ভাবি থাক কৰোণা হ'ব বুলি মই যাওঁ মোৰ ডালিঙক বিচাৰি কি চিন্তা কৰোঁ আৰে সি কাহিলে যে আমাৰ ওচৰত থু পেলালে আমাৰ কৰোণা নহ'ব নেকি টেনশ্যন হৈ গৈছে মোৰ ভেকচিন যে দুটা লৈছো তুমি লৈছা মই লৈছো ই লৈছে কিহৰ চিন্তা ৰে
নহয়তো একো একদম ডেঞ্জাৰ তাৰ লগত আৰু এটা কথা গম পোৱা কি এই 4জনী ছোৱালীৰ ভিতৰত এজনীহে গ'ল 3জনী আমাৰ হাতত আছে তই এটা এই এটা কিন্তু এটা পটাব লাগিব কাক গম পাইছা বুঢ়া বুঢ়া খুৰা ল'ৰাজন গ'লগৈ নেকি অঁ গ'ল এতিয়াই গৈছে বৰ মাৰ খালেও বেচেৰা এনেই ল'ৰাজনে তাকেই বেয়া লাগিছে আমাৰো বেয়া লাগিছে আচ্ছা খুৰা আপোনাৰ ছোৱালী আছে বোলে বিয়া দিবলগীয়া ছোৱালীটো আছেই বোপা কিনো কম ঘৰত চাৰিজনী গাভৰু ছোৱালী বিয়া দিব পৰা নাই মহা চিন্তা এইবিলাক বুজিছেনে মানে কি ক'ম আৰু ঝেমেলা আৰু তাতে ময়ো বুঢ়া হৈ আহিছোঁ তাকেইতো পাহৰি যাওঁ অঁ জানাই নহয় গাভৰু ছোৱালী থকা ঘৰত কিমান চিন্তা চিন্তা সেইবোৰে আৰু হেৰি নহয় কওক খুৰা কোৱা। আমাৰ ওচৰত ভাল ল'ৰা আছে হে আছে নেকি অঁ হ'লে কিবা এটা কয় আৰু ব্যৱস্থা তাকেতো ভাবিছোঁ আমি ভালে পাওঁ আচলতে কি জানা মই মানুহজন বৰ ধেমেলীয়া কিন্তু হ'লে কি হ'ব জানাই নহয় ছোৱালী চিন্তাই মানে মোক জুৰুলা কৰি মাৰিছে অঁ তেতিয়াহ'লে আমি এতিয়া যাওঁ কাপোৰ কানি পিন্ধি আহোঁ কাপোৰ পিন্ধাগে নেকি মই ইমান দেৰি জনাই নাছিলোঁ নহয় তোমালোকে কাপোৰ নিপিন্ধাকৈ আছিলা বুলি জমনি কৰে আৰু দেই খুৰা ঠিক আছে ইমান দেৰি কৰে নেকি হে টাইমটো ইমান হৈ গ'ল একদম নাই অহা কোনো কেলে দেৰি কৰে ৰে হা এই যে এখন দেখা দিছে এতিয়া দেখা দিছে ইমান লেট কেলে বাহ আরে যাবলৈ আছে সি ইন্তিজাৰত আছে চল মজা লাগিছে চল পুৰাটো বহুত মাটি বাৰী আছে দেই হা বাঁহ বাৰী বাহ তামোল বাৰী বাহ 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 উল্টাই খেতি ঐ এটা কথা শুন উদাৰ ডাঙৰ ছোৱালীজনীক মই বিয়া পাতিম কিন্তু কৈ দিছোঁ অঁ তেতিয়া মই তিনিজনী খোলালি পাম ন মানে साली आधा घर वाली बहुत चालू असर तो কিন্তু জিনো খরচা আছে তো আরে শুন বুঢ়াৰ যদি ছোৱালী মই বিয়া পাতো তো জোঁৱাইতো মই হ'ম ন এই সম্পত্তি চব মোৰে হ'ব বুঢ়াই যদি একো নিদিয়ে বুঢ়াৰ মাটি বিক্ৰী কৰি দিম মই বাঁহ বিক্ৰী কৰিম তামোল ধান চব বেচিম মাটি বিটা বিক্ৰী কৰিম আৰু একো নহ'লে লাষ্টত ডাম্পাৰ লগাই খান্দি চব লৈ যাম মাটি বল এতিয়া খুৰা হেয়া আমি আহিলোগে
বুঢ়াৰ যদি মই ডাঙৰটোৱে বনি গলো তই ভাবি ল বুঢ়া বৰবাদ। কিন্তু এটা কথা ঠিক কি মালটো অকলে নাখাবি আৰু আমাকো ভগাই দিবি আমি তোৰ পাৰ্টনাৰ হওঁ ন দিনটো তইতো মোৰ পাৰ্টনাৰ হয় ন। শুনিব বুঢ়া আহি আছে বুজিছা ন বহিছো তামোল খাবা দেই দেউতা আপুনিও বহিলো 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 তোমালোককতো মাতিলো আহিলা বৰ বেয়া কথা এটা হ'ল নহয় এমাই তাৰ পৰা অহাৰ পিছৰ পৰা ঘৰত কোনোৱে নাই কোনো নাই ছোৱালীকেইজনী কোনোৱে নাই ঘৰত আহি দেখিছো এনেই অহা হ'লচোন তেতিয়াহ'লে আমাৰ ৰ'বাচোন ৰ'বা অধৈৰ্য নহ'বাহে এই তামোল চালি খোৱা তেতিয়ালৈকে তেওঁলোকো আহি পাবহি হেৰি নহয় ল'ৰাই বা কি কাম বন কৰে এই নাই কাম বন ঠিকে কৈছে একদম কাম বন্ধ লকডাউন লাগি গ'ল মোবাইল তেতিয়াৰ পৰা একদম কাম বন্ধ দেই হয় নহয় অ' মানে চাকৰি বাকৰি চাকৰি মানে কি আৰু চাকৰি বাকৰি মানে আমি ঘাঁহ বনবিলাক চব চফা কৰি থৈছোঁ নহয়হে তোমালোকক বুজা নাই ল'ৰাই যে ছোৱালীজনী বিয়া পাতিব মানে কেনেকে খাব সেইবিলাক চিন্তা কৰিবলৈ নালাগে দেউতা চকী টেবুল চব আছে ধুনীয়াকৈ আপোনাৰ ছোৱালীজনী বহি কিনে খাব পাৰিব হয় নহয় তোমালোকক বুজা নাই মই সুধিছো কিবা তোমালোকে মানে উত্তৰ দিছা কিবা ছোৱালী কেইজনী ফটো আছে নেকি ফটো আছে চাব পাৰিম মানে চাব পাৰিব চাওঁ বুলি ক'লে এতিয়ালৈকেতো অহা নাই ন তেতিয়ালৈকে ছোৱালী কেইজনী যদি ফটো আছে আমি চাই থাকিম মোবাইলতে আছে মই দেখাইছো বাৰু ঠিক আছে আনক এইটো লোৱাচোন বাৰু ইয়াতে চোৱা ইয়াতে কি কি ফটোবিলাক আছে আৰু সিহঁতেহে জানে দেই এই চোৱা এই কৰি এইজনী ভাল লাগিছে গুলিমাল হেৰ' এইজনী গুলিমাল নহয় মাৰে হয় মাৰে মোৰ মানুহজনী হয় এজনী যোৱা উঠা তোমালোকে উঠা তোমালোক যোৱা চাবলৈ আহিছিল ছোৱালী চালেহি মোৰ মানুহজনীহে পচন্দ হ'ল এইজনীও কম নহয় বিধে ফটোখন মাৰিব ৰকম কৰি আহক কাটি এইটালে তাক ভাল বাচিলো দেই মানে চব যে তোমাৰ কাৰণে হ'লে এইটো খেলি মেলি মই তোক আগতে কোৱা নাছিল নেকি যে ডাঙৰজনী মই পতাম বুলি আৰে ভাই এইটো বুজিছোঁ কিন্তু কোনজনীক দেখাই দিলা তুমি আৰে সেইজনী তো ধুনীয়া দেখাইছিলে ন ফটোটো সেইজনীয়ে চবতকৈ ভাল দেখাইছিলে মই সেইকাৰণে সেইজনী তাই ডাঙৰ ছোৱালী বুলি ভাবিলোঁ চব গড়বড় হৈ গ'ল মোক কি ভুল আছে চল যাম এটা টেনশ্যন মাৰি লাভ নাই আৰু চবটো বৰবাদ হৈ গ'ল বুঢ়া খেদিলেই জীয়েকে মাকৰ কি চাবি ষ্টাইল মোবাইল চলায় মোবাইল ফেচবুক ফটো দিয়ে সেইখন হ'ল লাষ্টত গৈ ডেকা ল'ৰাই আহি দুইজনীক চালে সি পচন্দ কৰিলে চাব লাগিছিলে ছোৱালীক চালে বুঢ়ীক মাৰ ষ্টাইল আৰু মোৰ ষ্টাইল বুঢ়ী আজি কোন
মানে কিনো কম আৰু এইখন কি আকৌ কিবা আজি এক অনিচ্ছাকৃত সিদ্ধান্ত ল'বলৈ বাধ্য হ'লোঁ। মৰমৰ সাগৰেৰে ভৰা এখন অন্তৰক মোৰ জীৱনটো গতাই দিলোঁ। দুখ নকৰিবি, তই পাহৰি যোৱা গুণটোৱে সোনকালে মোকো পহৰাই দিব। মই আজি নৰেনক পতি হিচাপে গ্ৰহণ কৰি তোৰ পৰা চিৰ বিদায় ল'লোঁ। তোৰ পত্নী চিমেলি। জীয়েকজনী গ'ল যি গ'ল, মানুহজনীনো কেলে যাব লাগে বাৰু?